हेलो व्यूअर्स अस्सलामु अलैकुम লগতে নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ'লৈ তো ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিবা নতুন ভিউৱাৰ্ছখিনি প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহলে এটা লাইক কৰি দিবা তো বলক ভিডিঅ'টো আৰম্ভ কৰো তো মই আজি আপোনালোকৰ লগত শেয়াৰ কৰিম অনলাইনৰ পৰা আমি তিনটা পেকেজিং আহিছে আজি কেইবাদিনৰ আগতো মই অৰ্ডাৰ কৰা হয় আৰু এতিয়া আহি পাইছে তো আজি আপোনালোকৰ লগত অনলাইন শ্বপিঙৰ এটা ৰিভিউ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কেতিয়াবা মিষ্টেক কেনেকা হৈছে হেতৰ হেতু শ্বেয়াৰ কৰি দিম আৰু এয়া আমি দুপট্টাখিনি অৰ্ডাৰ কৰিছিলোঁ এটো মিশোৰ পৰা অৰ্ডাৰ কৰা হৈছে আৰু প্ৰাইচটো কিমান হয় আপোনালোকে কমেন্টত খুদিব পাৰে মই কৈ দিম কমেন্ট কৰিলে মই তাত এনসাৰ দি দিম আৰু চাওকচোন এটো বেবি ড্ৰাই শীট হয় এটো খোলাৰ সময়তে এটা ধাপককে কিবা তুলসী ড্ৰপ নামৰ এটা ড্ৰপ যেটো সৰু এটা টেমাৰ ভিতৰত হেতু পৰি গৈছিল আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম এটো কোনোবা চিনি পায় নেকি এটো তুলসী ড্ৰপ বেবি ড্ৰাই শীটটো লগত ফ্ৰী আহিছে হা কিন্তু তাত একোৱে লিখা নাছিল যে কিবা এনেকা আহিব বুলি তো আয়ুৰ্বেদিক হয় তো কি কামত ইউজ হয় আপোনালোকে কমেন্টত নিশ্চয় জনাই দিব আৰু এটো হল বেবি কেয়াৰ ড্ৰাই শীট তো এটো লিজাৰ কাৰণে অৰ্ডাৰ কৰা হৈছে আৰু ইয়াত আৰু এটা পেকেজিং আছে এটো ফ্লিপকাৰ্টৰ পৰাই হয় এটো প্ৰাইচটো আপোনালোকে কমেন্টত খুদিলে মই কৈ দিম আৰু এই পেকেজিং যিবোৰ হয় ফ্লিপকাৰ্টৰ হেবোৰ বহুত ধুনিয়াকৈ পেকেজিং কৰা থাকে কিন্তু কি হয় কেতিয়াবা আমি যে আনবক্সিং কৰাৰ সময়ত বহুত প্ৰবলেমৰ ফেস কৰিব লগা হয় কাৰণ কেচিলৈ বহিব লাগে আৰু পিছতে খুলিব লাগে কিছুমান বস্তু কিন্তু পলিথিনটো ফালি দিলে হৈ যায় কিন্তু কিছুমান বহুত আঠা লগা থাকে সো কেচিলৈ বহিব লাগে আৰু এটো চাবচোন কি আহিছে এইখিনি কিন্তু আমাৰ দোকানতে আমাৰ আব্বাৰ দোকানতে আছে কিন্তু তথাপিও এটা লকডাউনৰ কাৰণে আব্বাই নগা যাব পৰা নাই আৰু আনিব পৰা নাই সেইকাৰণে ভাবিলো অনলাইনৰ পৰাই অৰ্ডাৰ কৰি লও আৰু দুপট্টাখিনি যে চালে আমাৰ মাৰ এখন সৰু কাপোৰৰ দোকান আছে এয়া চাওক এটো আমি ঘৰমুচা লাখতি বুলি কও আপোনালোকৰ ভাষাত কি বুলি কয় নেজানো তো হেতুৱে কলো ঘৰমুচা লাখতি আৰু হেখিনি খোলাৰ সময়তে আৰু এটা পেকেজিং আহি পালে এই মিশোৰ পৰা তো এইখিনি হল দুপট্টা এটো একটা কালাৰৰ হয় আৰু ইয়াতে একো প্ৰিন্টেড কৰা নাই আৰু ইয়াতে মই হাতে অৰ্ডাৰ কৰিছিলো হাতে আহিছে বহুত ধুনিয়া কালাৰ আহিছে ধুলে কালাৰ যাব না গম নাপাও আৰু ইয়াতে চাওকচোন বেবি ড্ৰাই শীটটো নেকি অৰ্ডাৰ কৰা হৈছিল হেতু বহুতে স্মল সাইজ আহিছে আৰু আমি এক্সপেক্টও কৰা নাই এই চাওক এমআৰপি লিখা আছে 199 বাট তাত লিখা আছে 500 আৰু এটো ঘৰমুচা লাখতিডাল ভাইটিয়ে ক'লে যে মই ফিটিং কৰি দিও তুমি হেতু দেখাই দিবা কেনেকৈ আহিছে ভাল আহিছে না নাই তো ভালে আহিছে মই ৰাখি লম আৰু এটো হল পুৰণা তো ভিডিঅ'টো ইমানটোলৈকে আছিল যদি আপোনালোকে চাই ভাল পালে তেনেহলে নিশ্চয় এটা লাইক কৰি দিব আৰু কেতিয়াবা আপোনালোকৰ লগত ব্লগো শ্বেয়াৰ কৰিম কেতিয়াবা ৰিভিউ দিম তো প্লিজ বেয়া নাপাব কোনটো দিলে বেছি ভাল হ'ব নিশ্চয় কমেন্ট কৰি জনাব থ্যাংক ইউ